নমস্কাৰ বন্ধু বান্ধৱীসকল অল এবাউট ইন এছাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। যদি মোৰ এই চেনেলটো আপোনালোকে চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি এটা বিশেষ খবৰ লৈ আহিছোঁ, যিটো খবৰ হৈছে আমেৰিকাৰ গৱেষণাৰ পৰা ওলাইছে। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাব। আজব গৱেষণা। সংগীৰ শৰীৰ গোন্ধই ভাল কৰে টোপনি। সংগীৰ শৰীৰৰ গোন্ধই মানসিক অৱসাদ দূৰ কৰে, ঠাণ্ডা হয় মগজু, গতিকে নিশা ভাল হয় টোপনি। বন্ধুসকল, চাই থাকিব। আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ নতুন গৱেষণা। প্ৰায় 150টা দম্পতীক লৈ চলাইছিল এই গৱেষণা। গৱেষণাত জনাইছে যে সংগীৰ শৰীৰৰ গোন্ধই মনলৈ আনে শান্তি, সুস্থিৰ কৰে মগজু, ফলত নিশা ভাল হয় টোপনি। বন্ধুসকল, প্ৰায় 150টা দম্পতীক লৈ আৰম্ভ কৰিছিল গৱেষণাৰ আৰু প্ৰতিটো দম্পতীক তেওঁলোকৰ যিকোনো টি-চাৰ্ট সাল সলনি কৰি পিন্ধিবলৈ দিয়া হৈছিল আৰু সেই টি-চাৰ্ট পিন্ধি শুবলৈ দিয়া হৈছিল 7 দিন। তাৰ পিছত আকৌ 7 দিন তেওঁলোক বেলেগৰ টি-চাৰ্ট পিন্ধি শুবলৈ দিয়া হৈছিল আৰু ৰিজাল্টৰ সময়ত দেখা গৈছিল যে ভাল হোৱা নাই তেওঁলোকৰ টোপনি। বন্ধুসকল, পিছত আকৌ মনোবিজ্ঞানীসকলে প্ৰতিটো দম্পতীক একেলগে শুবলৈ দিছিল আৰু সেইবাৰ দেখা গৈছিল দুয়োটা পদ্ধতিৰ মাজত আকাশ পাতাল পাৰ্থক্য, কাৰণ সেইবাৰ গভীৰ হৈছিল তেওঁলোকৰ টোপনি আৰু তেতিয়াই মনোবিজ্ঞানীসকলে এই সিদ্ধান্ত লৈ আহে যে টোপনিৰ ক্ষেত্ৰত কিদৰে কাম কৰে পাৰ্টনাৰৰ শৰীৰৰ গোন্ধই। চাওক বন্ধুসকল, কেনেকুৱা এটা